বন্ধুসকল মই গৈছিলোঁ পথাৰৰ পৰা আহি পালোঁ মোৰ ঘৰ। আজি দেখুৱাম পথাৰত কি চালোঁ, আপোনালোকক দেখুৱাম ভিডিঅ'টো। এই জংঘল, ইয়াৰ বাহিৰে একো দেখা নাপায়। আৰু মই যোনটো ৰাস্তাৰে খোজকাঢ়ি আছোঁ সেইটো ৰাস্তাটো জংঘল। চাওক, এইটো ৰাস্তাৰে আহিছোঁ। ইমান সাপ ওলাই এইবোৰত, ভয় লগা হৈছে। ঘৰৰ মানুহে মানা কৰি আহিছিলে আহিবলৈ। চাৰিওপিনে অকল ফিচাৰী, খেতি আৰু জংঘল। আৰু একচুৱেলি মাজতে নগাঁৱত বাঘো ওলাইছিলে, তেতিয়াৰ পৰা অলপ ৰিক্সি হৈ গৈছে। ইয়াত যি জংঘল, ইয়াত বাঘ চাঘ সোমাই থাকিলে আমি গমেই নাপাম। চ' গাইজ, আপোনালোকে মোক চাই আছে মোৰ চেনেলত। আপোনালোকে মোৰ চেনেলটো আহিব পাৰে, 1-2 মিনিট সময় থাকিব। আচলতে মোৰ কণ্টেণ্টবোৰ ইমান ডেভেলপ নহয়, উন্নতমানৰ নহয়। চ' আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্টছ একোৱেই নকৰে। এইটো আকৌ ফিচাৰী, আপুনি যোনপিনেই যাব অকল ফিচাৰীয়ে পাব। খেতি, ফিচাৰী, জংঘল। এইটো ৰাস্তাও জংঘল, এইটোৱে যাব লাগিব, বেলেগ ৰাস্তা নাই। মই আছিলোঁ অথনি লাইভত সেই পথাৰৰ মাজত, অকল ফিচাৰী। এখন গাঁৱত ইমান ফিচাৰী থাকিব বুলি মই কল্পনাও কৰা নাছিলোঁ। গাঁওখন মোৰে হয়, মই কেতিয়াও অহা নাছিলোঁ। পানী মেটেকা শুকাই আছে। একচুৱেলি সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, নকৰে কোনো। পথাৰৰ মাজত মই ভাবোঁ ইয়াৰ পৰা আধা কিলোমিটাৰ এৰিয়াৰ ভিতৰত কাৰো ঘৰ দুৱাৰ নাই, অকল জংঘল, পুখুৰী, ফিচাৰী। একচুৱেলি পুখুৰী নহয়, ডাঙৰ পুখুৰী, ফিচাৰী, জংঘল আৰু খেতি। খেতি পথাৰত মই ইয়াত আছিলোঁ আবেলি সময়। আপোনালোকে বেলি দেখা পাইছে চাগে মোৰ ভিডিঅ'ত। বেছি দীঘলীয়া নকৰি এই ভিডিঅ', এনেও মোৰ ভিডিঅ'বোৰ নচলা হৈছে আজিকালি। আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে মোৰ চেনেলটোত আহিলে অৱশ্যে অলপ সময় থাকিবলৈ চেষ্টা কৰিব, যাতে মই ভিউজটো পাওঁ। মই যোনটো ৰাস্তাৰে আহিছিলোঁ এইটো ৰাস্তাৰে আহিছিলোঁ। একচুৱেলি এইটো ৰাস্তাৰে নাযাওঁ। ইয়াত বেলেগ এজন ইউটিউবাৰে পালে, তেওঁলোকৰ চেনেল গ্ৰ' হৈছে বহুত আৰু উন্নতি হওক, ময়ো বিচাৰোঁ। মই যাম এইটো ৰাস্তাৰে। কিবা কথা পাতিব বুলি কৈ আছিলে দুজনা। একচুৱেলি বাঘৰ লাগিছে, চৰাইয়ে মল ত্যাগ কৰিছে। ইয়াত বগলী থাকে, ৰাতি বগলীবোৰ থাকে। চ' গৈ থাকোঁ। সেইটো ফিচাৰী হাতেমালিৰ ফিচাৰী হয়। ইয়াতো 15-16 বিঘা হ'ব মাটি, নাজানো অকলো। শিমলু গছেই আছে ইয়াত। চ' ঘৰৰ পিনে গৈ আছোঁ। বেছি গাঁওখন চাবলৈ বহুত ধুনীয়া। আকৌ ফিচাৰী আহি পালোঁ। এই চব অকল ফিচাৰী। আপুনি যেনিয়ে চাব তেনিয়ে ফিচাৰী। আৰু এই মাটি খান্দাই ৰাখিছে, সেইখিনিতো ফিচাৰী নতুনকৈ বনাই আছে। এইটো আমাৰ গাঁৱৰ পানী যোগান আঁচনিৰ টেংকি। এইটোতো চাইছে, এইটো ৰাস্তাৰে যাব লাগিব মই। ইমান জংঘল, ভয়ো লগা হৈছে আজিকালি। পুখুৰীত মাছ আছে চাগে। কলপাত দি ৰাখিছে, মেটেকা, পানী মেটেকা। মুঠতে এখন গাঁৱত যি থাকিব লাগে, পানী কাউৰী গৈছে। পানী কাউৰী উৰিছে, পানী কাউৰী আছিলে ইয়াত। পানী কাউৰীয়ে বাহ সাজিছে। একচুৱেলি মই কৈ আছিলোঁ বগলী থাকে বুলি, একচুৱেলি বগলী নহয়। এতিয়াহে গম পালোঁ পানী কাউৰীয়ে একজাক উৰি গৈছে। বহুত বছৰ পিছত পানী কাউৰী উৰি আছে। এয়া চৰাই গ'লগৈ পানী কাউৰী উৰি। আকৌ আহিব ৰাতি হ'লে। বলক বন্ধুসকল, ঘৰলৈ গৈ থাকোঁ। অকল আপোনালোকে যেনিয়ে চাব চৰাই মল পাব। ইয়াত জংঘল, গাঁৱৰ ভিতৰত চবতকৈ বেছি জংঘল এইখিনি জেগাই। চবতকৈ ৰিক্সিও হয়। ইয়াত চাওক, চৰায়ে মল ত্যাগ কৰিছে। এইটো আকৌ ফিচাৰী আৰু ৰাস্তাটো হ'ল এইটো। পিছলি পৰিলে তলত। বন্ধুসকল, আগত এটা চৰাই দেখা পাইছোঁ। কি কয় বা এইটো, ক্ৰেন জাতীয়। মই আপোনালোকক দেখুৱাইছিলোঁ, অসমীয়াত নামটো পাহৰিলোঁ। চ' আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখা পাইছেনে নাই? সেয়া উৰি গৈছে, মোক দেখা পাই উৰি গ'ল। চৰি, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এজনী বহি আছে, বাকীকেইটা উৰি গৈছে। ইয়াতো আপোনাৰ পলিথিন, কাগজ আৰি ৰাখিছে, যাতে
বেলেগ চৰায়ে ক্ষতি কৰিব নোৱাৰে। শিমলু গছ ইমান মনোৰম দৃশ্য। আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচাই, মই সেইবোৰ নবনাওঁ। আপোনালোকক প্ৰাকৃতিক বস্তু দেখুৱাব বিচাৰোঁ, কিন্তু আপোনালোকে বেয়া পায়। চ' মোৰ ক'বলগীয়া একো নাই, অলপ কষ্ট হয়, কষ্ট বিপদে যায় আৰু। চ' বন্ধুসকল বলক, আগলৈ বলক। চৰাই উৰি গ'ল যেতিয়া আৰু ৰখি লাভ নাই। ভিডিঅ'টোত দেখুৱাম বুলি কৈছিলোঁ, আপোনালোকক দেখুৱাব নোৱাৰোঁ। ৰাস্তা চাওক, পথাৰৰ ৰাস্তা একচুৱেলি। এইবোৰত জীৱ জন্তু সোমাই থাকিলে আপুনি গমেই নাপাব। খেৰ, এইটো আছিলে শিমলু গছজোপা অতনি দেখাই থকা। মই চৰাঞ্চলত ডাঙৰ দীঘল হোৱা, শিমলু ফুল সৰি পৰিছে তলত। চ' সৰুৰে পৰা দেখা পাইছোঁ গছ গছনি, জংঘল মোৰ প্ৰিয় হয়। আপোনালোকে কি ভাবে নাজানো, মোৰ কিন্তু প্ৰিয় হয়। আকৌ আহি পালোঁ খেতি পথাৰ। আচৰিত। আজিৰ ব্লগত এইটোৱেই দেখুৱাম, ইয়াৰ বাহিৰে একো দেখুৱাব নোৱাৰিম। বগৰী গছ অকল, এইটো আকৌ অলপ পৰিষ্কাৰ আছে ৰাস্তা। অকল শিমলু গছ, হাতেমালিৰ ফিচাৰী। ইয়া চৰাই পথাৰত নামিছে, মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল দেখা পাইছেনে, ইয়াত এন জাতীয় পাতৰ কেঁচাৰ নে শিল কেঁচাৰ কয়, কি কয় নাম নাজানো মই সঠিককৈ, গতিকে আপোনালোকক ক'ব নোৱাৰিম। আচৰিত ধৰণৰ পথাৰত পোক চোক খাব আহে এইটোৰ ছিজনত, বৰধানৰ ছিজন। ৰাস্তা মোৰ পৰা আধা কিলোমিটাৰ দূৰত, কিন্তু দেখা গৈ আছে ওচৰত। আৰু চৰাইখিনিও প্ৰায় 200-300 মিটাৰ দূৰত হ'ব। ইয়াত অকল ইয়াত নহয়, গোটেই পথাৰতেই আছে। সেয়া চাওক, ই আৰু এগাল এইখিনিত ইয়া খোজকাঢ়ি আছে। ইমান মোৰ সময় নহ'ল আপোনালোকক বেলেগ বস্তু দেখুৱাই আছিলোঁ, লাইভত আছিলোঁ। চ' এইখিনি চৰাই ইয়াত আহে বুলি মই গম নাপাওঁ। গম পোৱা হ'লে মই এইবোৰৰে ভিডিঅ' বনালোঁ হয়। বলক আগলৈ যাওঁ। এতিয়া দেখা পাইছে ইয়াত আছে 5জনী 6জনী, আৰু অলপ এইফালে আছে এজনী, এজনী বহি আছে। তাত আছে 6-7জনী, এয়া খাই আছে, পথাৰত ঘূৰিছে। তাৰপিছত ইয়াতো আছে, ইয়া চাওক, ইয়াতো পলিথিনো আছে আৰু চৰাইও আছে। অলপ চালে গম পাব, ইয়াত চৰাই এয়া খোজকাঢ়ি আছে, এগাল চৰাই। চ' এতিয়া বলক ঘৰলৈ যাওঁ। এইটো আমাৰ ৰাস্তা, ঘৰলৈ যোৱা ৰাস্তা। গাঁৱৰ ঘৰবোৰ চাইছে, একেবাৰে গাঁৱলীয়া হয়, আমি গাঁৱলীয়াই হওঁ। চ' ইয়াত ক'বলগীয়া একো নাই, ডিমত নাই। মই বাৰে বাৰে মোৰ ভিডিঅ'বোৰত কৈ থাকোঁ, মই গাঁৱৰ পৰা আহিছোঁ। চ' গাঁৱৰ ভিডিঅ' দেখুৱাব পাৰিম, বেলেগ একো দেখুৱাব নোৱাৰিম। বন্ধুসকল কেইদিনমান আগতে মই এইটো পথাৰৰ ভিডিঅ' দেখুৱাইছিলোঁ আপোনালোকক। হাল চৰাইছে, ক'ৰবাত ৰুইছে, কিন্তু এতিয়া চাওক গোটেইটো আপোনাৰ সেউজীয়া হৈ গৈছে। বিশেষকৈ বেছি সেউজীয়া এইটোৱেই হৈছে। গাঁৱৰ এইটো মাটি চবতকৈ সাৰুৱা যেন লাগে, চবতকৈ দ মাটি হয়। চব পানী আহি ইয়াতে জমা হয় লাষ্টত। চ' ইয়াৰ মাটি বেছি সাৰুৱা, ইয়াতে বেছি। এতিয়া গধূলিৰ সময়, 5টা বাজিবৰ হ'ল, ময়ো যাব লাগে। চাইছে বেলি। চ' বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।